নমস্কাৰ বন্ধুসকল, টেক এণ্ড আৰ্ট চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে আপোনালোকৰ পচন্দৰ চিনেমাখনেই হওক বা মেটছখনেই হওক বা টিভিৰ অন্য কিছুমান অনুষ্ঠান চাই থাকোঁতে আপোনালোকে হয়তো লক্ষ্য কৰিছে যে কিছুমান নাম্বাৰ আমাৰ টিভি স্ক্ৰীণত বাৰে বাৰে দেখা দিয়ে আৰু সেই নাম্বাৰসমূহ আমি আমাৰ ইচ্ছানুসৰি নোহোৱা কৰিব নোৱাৰোঁ। কিছু ছেকেণ্ডৰ পিছত সেই নাম্বাৰসমূহ অট'মেটিক গুচি যায়। কেতিয়াবা আপোনালোকে ভাবিছেনে বাৰু এই নাম্বাৰসমূহৰ কাম কি? ইয়াক আমি কিয় বাৰে বাৰে আমাৰ টিভি স্ক্ৰীণত দেখা পাওঁ? আজি মই আপোনালোকক তাৰে কিছু তথ্য দিবলৈ গৈ আছোঁ। তেনেহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। সাধাৰণতে এখন পেইণ্টিং, ভিডিঅ', অডিঅ' এইবোৰ বনাওঁতে আমাৰ বহুত কষ্ট হয় আৰু সেই কষ্টসমূহৰ ফল যাতে বেলেগে নাপায়, অৰ্থাৎ আমি যাতে সেই যিখন আমাৰ পেইণ্টিং হওক বা ভিডিঅ' হওক বা অন্য কিছুমান বস্তু আমি যাতে নিজে ক্ৰিয়েট কৰা বস্তুখন যাতে আনৰ হাতলৈ নাযায়, অৰ্থাৎ আনে যাতে নিজৰ নামত কৰিব নোৱাৰে, তাৰ বাবে কিছুমান ছিকিউৰিটি ব্যৱস্থা আছে। আৰু তেনেকুৱাই এটা ছিকিউৰিটি হৈছে আমি টিভি স্ক্ৰীণত দেখা সেই নাম্বাৰসমূহ। আমি যিবিলাক ছেট টপ বক্স ব্যৱহাৰ কৰোঁ, যেনেকুৱা টাটা স্কাই, এয়াৰটেল, ডিছ টিভি আদি, তেওঁলোকৰ ব্ৰডকাষ্ট হোৱা যিবিলাক ভিডিঅ' থাকে, অৰ্থাৎ টিভি শ্ব'জ থাকে, সেইবোৰ ছিকিউৰ ৰাখিবৰ বাবে এই নাম্বাৰসমূহৰ ব্যৱহাৰ কৰে। কেনেকৈ আপোনালোকে জানেনে বাৰু? চাওক, যিবিলাক নাম্বাৰ আমি সাধাৰণতে দেখা পাওঁ, সেই নাম্বাৰসমূহ এজনৰ নাম্বাৰ আনজনৰ লগত নিমিলে। অৰ্থাৎ আপোনালোকে যদি আপোনালোকৰ ঘৰতেই দুটা ছেট টপ বক্স ব্যৱহাৰ কৰি আছে, তেনেহ'লে সেই সময়ত সেই চেনেলটো যদি আপোনালোকে সেই নাম্বাৰসমূহ দেখিছে, এটাৰ নাম্বাৰ আনটোৰ লগত কেতিয়াও নিমিলে। এই নাম্বাৰসমূহ প্ৰতিটো ছেট টপ বক্সৰ বাবে বেলেগ বেলেগকৈ দিয়া হয়। ইয়াৰ কাৰণ হৈছে তেওঁলোকে ব্ৰডকাষ্ট কৰা ভিডিঅ'সমূহ ছিকিউৰ ৰখাটো। এই প্ৰচাৰ হোৱা ভিডিঅ'সমূহ যাতে বেলেগে ৰেকৰ্ড কৰি আপলোড কৰিব নোৱাৰে আৰু আপলোড কৰিলেও যাতে তেওঁলোকে সেই মানুহজনক ট্ৰেক কৰিব পাৰে, তাৰ বাবে এই নাম্বাৰসমূহৰ সহায় লোৱা হয়। কেনেকৈ মই আপোনালোকক কৈ দিছোঁ। আজিকালি প্ৰায় সকলো ছেট টপ বক্সতে ৰেকৰ্ডিঙৰ সুবিধা আছে। ইয়াৰ সহায়ত আমি আমাৰ পচন্দৰ টিভি শ্ব'সমূহ ৰেকৰ্ড কৰি থ'ব পাৰোঁ। ৰেকৰ্ড কৰা সময়ত যেতিয়া এই নাম্বাৰসমূহ ওলাব, সেই নাম্বাৰসমূহো ভিডিঅ'টোৰ লগতে ছেভ হৈ যায়। যদি আমি ভিডিঅ'সমূহ ইউটিউব বা তেনেকুৱা প্লেটফৰ্মত আপলোড কৰোঁ, তেনেহ'লে সেই নাম্বাৰসমূহৰ জৰিয়তে ব্ৰডকাষ্ট কোম্পেনীয়ে সেই ভিডিঅ'টো আচলতে কোনে আপলোড কৰিছে সেই বিষয়ে গম পাই যায়। কাৰণ যেতিয়া আমি ছেট টপ বক্স এটা লওঁ, তেতিয়া আমি তাত আমাৰ নাম ঠিকনা দি আহোঁ আৰু সেই নাম্বাৰটোৰ সহায়ত আমাৰ যিটো ছেট টপ বক্স সেইটো তেওঁলোকে ট্ৰেক কৰে আৰু সেই ছেট টপ বক্সটোৰ সহায়ত যিটো এড্ৰেছ আছে তাত, সেই এড্ৰেছটোৱে তেওঁলোকে কোনে ভিডিঅ'টো আপলোড কৰিছে সেইটো গম পাই যায়। আৰু যদি কোনোবাই তেনেকৈ ৰেকৰ্ড কৰি ভিডিঅ'সমূহ আপলোড কৰে, তেনেহ'লে তেওঁলোকে এই ছেট টপ বক্সটো বন্ধ কৰি দিয়ে আৰু ইচ্ছা কৰিলে তেওঁলোকে যিজন তেওঁলোকৰ কাষ্টমাৰ আছে তাৰ বিৰুদ্ধে তেওঁলোকে গোচৰো ৰুজু কৰিব পাৰে। গতিকে আপোনালোকে কেতিয়াও টিভিৰ কিছুমান প্ৰগ্ৰেম ৰেকৰ্ড কৰি আপলোড দিবলৈ চেষ্টা নকৰিব। ইয়াৰ পৰা বহুত বিপদ আহিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিছে, ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনেধৰণৰ ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ।